নমস্কাৰ assamtest.com-ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আগৰ দৰে আজিও আমি এই ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো জিকে অৰ্থাৎ জেনেৰেল নলেজৰ ওপৰত কিছুমান অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় এমসিকিউ সমূহ যাৰ জৰিয়তে আপোনালোকে আগন্তুক এক্সাম সমূহৰ প্ৰিপাৰেচন ভালদৰে চলাই যাবলৈ সক্ষম হ'ব। তেন্তে বলক দেৰি নকৰাকৈ আমি আমাৰ প্ৰশ্নসমূহ আলোচনা কৰো আহক। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমে কিমানখন দেশৰ লগত নিজৰ আন্তৰ্জাতিক সীমা ভাগ কৰিছে? ইয়াৰ অপচনসমূহ হ'ল A এটা, B দুটা, C তিনিটা আৰু D চাৰিটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B দুটা। অসমে দুখন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ কৰে, উত্তৰে ভূটান আৰু দক্ষিণ আৰু পশ্চিমে বাংলাদেশ। ভূটানৰ সৈতে আন্তৰ্জাতিক সীমা উত্তৰৰ জিলাসমূহৰ কাষেৰে চলে, আনহাতে বাংলাদেশ সীমান্তই অসমৰ দক্ষিণ আৰু পশ্চিম জিলাসমূহক স্পৰ্শ কৰে। প্ৰশ্ন নম্বৰ 2। অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমাৰেখা ভাগ কৰে? ইয়াৰ অপচনসমূহ হ'ল A 5টা, B 6টা, C 7টা আৰু D 8টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D 8টা। অসমৰ 8খন জিলাই আন্তৰ্জাতিক সীমান্তৰ সৈতে সীমা ভাগ কৰে, উত্তৰে ভূটান আৰু দক্ষিণ আৰু পশ্চিমে বাংলাদেশ। এই সীমান্তৱৰ্তী জিলাসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সীমান্ত ৰাজ্যত ৰণনৈতিক ভূমিকা পালন কৰে। আৰু ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, কাছাৰ, কৰিমগঞ্জ আৰু দক্ষিণ খালমাৰা মানকাছাৰ অন্তৰ্ভুক্ত। প্ৰশ্ন নম্বৰ 3। অসমৰ ৰাজ্যিক চৰাই কি? ইয়াৰ অপচনসমূহ হ'ল A ময়ূৰ, B কপৌ চৰাই, C দেওহাঁহ, D কুলি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন C দেওহাঁহ। বগা ডেউকা কাঠহাঁহ স্থানীয়ভাৱে দেওহাঁহ বুলি জনাজাত। অসমৰ ৰাজ্যিক চৰাই আৰু IUCN অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেশ্যনৰ দ্বাৰা বিপন্ন হিচাপে শ্ৰেণীবদ্ধ। ই বিশ্বৰ আটাইতকৈ বিৰল হাঁহসমূহৰ ভিতৰত এটা। প্ৰশ্ন নম্বৰ 4। মহাদেউ শৃংগ ক'ত অৱস্থিত? ইয়াৰ অপচনসমূহ হ'ল অপচন A কাৰ্বি মালভূমি, অপচন B হামৰেন মালভূমি, অপচন C বৰাইল পৰ্বত আৰু অপচন D পাটকাই পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন C বৰাইল পৰ্বত। মহাদেউ শৃংগ বৰাইল পৰ্বতমালাত অৱস্থিত, যিটো উত্তৰ পূব ভাৰতৰ এক প্ৰধান পৰ্বতমালা যিয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা পৃথক কৰে। বৰাইল পৰ্বতমালা অসম, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্যত বিস্তৃত অঞ্চলটোক এক গুৰুত্বপূৰ্ণ জলবিভাজিকা আৰু ভৌগোলিক বিভাজন গঠন কৰে। প্ৰশ্ন নম্বৰ 5। ভূটানত মানস নদীক কি বুলি জনাজাত? ইয়াৰ অপচনসমূহ হৈছে অপচন A কুৰিচু, অপচন B ড্ৰাংমেচু, অপচন C লোব্ৰক আৰু অপচন D এইবোৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন B ড্ৰাংমেচু। মানস নদীক ভূটানত ড্ৰাংমেচু নামেৰে জনাজাত, য'ত হিমালয়ৰ পাদ দেশত উৎপত্তি হৈ দক্ষিণলৈ ভাৰতলৈ বৈ যায়। প্ৰশ্ন নম্বৰ 6। যাদৱ পায়েঙে কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰিছিল? ইয়াৰ অপচনসমূহ হ'ল অপচন A বৰনদী অৰণ্য, অপচন B মোলাই অৰণ্য, অপচন C বৰাইল অৰণ্য আৰু অপচন D দিহিং অৰণ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D মোলাই অৰণ্য। মলাই বা মোলাই বন অসমৰ যোৰহাটৰ ওচৰত এখন মানৱ সৃষ্ট বন। পৰিৱেশ কৰ্মী যাদৱ পায়েঙে 1979 চনৰ পৰা অকলে ৰোপণ কৰিছিল। 40 বছৰতকৈও অধিক সময়ত পায়েঙে ব্ৰহ্মপুত্ৰৰ এটা উজাৰ চৰক 550 হেক্টৰ সমৃদ্ধ বনলৈ ৰূপান্তৰিত কৰিছিল, যাৰ বাবে তেওঁ ভাৰতৰ বন মানৱ বা ভাৰতৰ অৰণ্য মানৱ বুলিও নামকৰণ কৰা হৈছে। প্ৰশ্ন নম্বৰ 7। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ অপচনসমূহ হ'ল A কোকৰাঝাৰ, B চিৰাং, C বাক্সা আৰু D ওদালগুৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A কোকৰাঝাৰ। প্ৰশ্ন নম্বৰ 8। কাজিৰঙা বন সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ অপচনসমূহ হ'ল অপচন A 1950 চনত, অপচন B 1951 চনত, 1947 চনত আৰু অপচন D 1948 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A 1950 চনত। কাজিৰঙা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে 1950 চনত প্ৰথমবাৰৰ বাবে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল, 1908 চনৰ পৰা সংৰক্ষিত বনাঞ্চল হোৱাৰ পিছত। প্ৰশ্ন নম্বৰ 9। নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?
ইয়াৰ অপশ্যনসমূহ হ'ল A দৰং, B ডিব্ৰুগড়, C শোণিতপুৰ আৰু D কাৰ্বি আংলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C শোণিতপুৰ। আজিৰ এই ভিডিঅ'টিৰ অন্তিম অৰ্থাৎ শেষৰ প্ৰশ্নটো হৈছে অলিম্পিক চিহ্নত থকা 5টা আঙঠিয়ে কি প্ৰতিনিধিত্ব কৰে? ইয়াৰ অপশ্যনসমূহ হ'ল A 5খন দেশ, B 5খন নদী, C 5খন মহাদেশ আৰু D 5খন সাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 5খন মহাদেশ। অলিম্পিক প্ৰতীকৰ 5টা আঙঠিয়ে বিশ্বৰ 5খন মহাদেশ যেনে আফ্ৰিকা, আমেৰিকা, এছিয়া, ইউৰোপ আৰু ওচেনিয়াক প্ৰতিনিধিত্ব কৰে। আজিৰ কুৱেশ্যনসমূহ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰিব, লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰো কৰি দিব। আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।